আমাৰ আজিৰ ১ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশখনৰ নাম কি? আপুনি যদি জানে কমেণ্ট কৰি কওকচোন। ইয়াৰ উত্তৰ হ'ল ফিনলেণ্ড। ফিনলেণ্ড আটাইতকৈ সুখী দেশ। এতিয়া আপোনাৰ বাবে ২ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখী দেশখনৰ নাম কি? ৫ ছেকেণ্ড সময় আছে আপোনাৰ বাবে। ইয়াৰ উত্তৰ হ'ল দক্ষিণ চুডান। পৃথিৱীৰ ভিতৰত দুখী দেশ। লাইকটো কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়াহে মই ভিডিঅ' দিলে আপুনি চবতকৈ আগতে পাব। এইবাৰ আহকচোন এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনাৰ বাবে। ভাৰতৰ ৰাজধানী দিল্লীৰ পুৰণি নাম কি? এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। যদিহে আপুনি নাজানে তেতিয়াহ'লে চাই থাকক আৰু ভিডিঅ'টো পজ কৰি ল'ব পাৰে। দিল্লীৰ পুৰণি নাম হ'ল ইন্দ্ৰপ্ৰস্থ। ৪ নম্বৰ প্ৰশ্ন, ভাৰতীয় নিয়ম অনুসৰি কাক কেতিয়াও ফাঁচি দিব নোৱাৰে? আপুনি জানেনে বাৰু ভাৰতৰ নিয়ম অনুসৰি কাক কেতিয়াও ফাঁচি দিব নোৱাৰে? আৰু ইয়াৰ উত্তৰ হ'ল ভাৰতীয় নিয়ম অনুসৰি শিশু, ল'ৰা-ছোৱালী, গৰ্ভৱতী মহিলা আৰু পাগল ব্যক্তিক কেতিয়াও ফাঁচি দিব নোৱাৰে। যদিহে আমাৰ এই ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰসমূহ চাই আপোনাৰ ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি অসমীয়া জ্ঞান নামৰ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ৫ নম্বৰ প্ৰশ্ন, অন্তিম প্ৰশ্ন, ভাৰতৰ কোনজন নাগৰিকক কোনেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে? কি আচৰিত, তেখেতক কোনেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আপুনি জানেনে বাৰু? আৰু ইয়াৰ উত্তৰ হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে। প্লিজ ছাবস্ক্ৰাইব কৰি লওক চেনেলটো। Thanks for watching. Please subscribe my channel.